যদি আপোনাক দেখি কোনোবা ব্যক্তিয়ে জ্বলে তেন্তে তাত তেওঁৰ কোনো দোষ নাই। এয়াতো আপোনাৰ সফলতা যে আপুনি তেওঁক জ্বলাবলৈ বাধ্য কৰাইছে আৰু সেইবাবে নিজৰ সফলতা বঢ়াই তোলা আৰু জ্বলাবোৰক জ্বলি থাকিবলৈ দিয়া। এজন সৎ মানুহৰ এই তিনিটা কথা সদায় মনত ৰাখিব। এজন সৎ ব্যক্তিয়ে কোন ডাঙৰ কোন সৰু এয়া কেতিয়াও নাচায়। সৰুজনক কেতিয়াও নিজ বুলি নাভাবে। সৰুজনক তেওঁ হাততে হাত ধৰি আগবঢ়াই লৈ যায়। দ্বিতীয়তে তেওঁ নিজৰ ভুল মানি লয় আৰু তাক শুধৰণি কৰি লয়। পিছত কেতিয়াও সেই ভুল নকৰে। আৰু তৃতীয়তে তেওঁ উচিত সময় অহাৰ পিছত সেই উত্তৰ দিয়ে। বাকী সময় তেওঁ মনে মনে থাকে। তিনিটা কষ্ট মানুহৰ কিয় হয় জানেনে? তেওঁ নিজৰ কথা বেছিকৈ নাভাবি আনৰ কথা বেছিকৈ ভাবে। তাৰ বাবে তেওঁ আজীৱন চিন্তাতে থাকিব লগা হয়। পেটলৈ যোৱা বিষে এজন মানুহক মাৰি পেলাব পাৰে, কিন্তু কাণলৈ যোৱা বিষে হেজাৰটা সম্বন্ধ নষ্ট কৰিব পাৰে। মিছা মিঠা কথা কোৱাতকৈ তিতা সঁচা কথা কোৱাটোৱেই ভাল। ইয়াৰ পৰা আপুনি সঁচা শত্ৰু পাব, কিন্তু মিছা বন্ধু নাপাব। মানুহে যেতিয়া আপোনাক সোধে আপুনি কি কাম কৰে, আচলতে তেওঁ তেতিয়া জুখি চায় যে আপোনাক কিমানখিনি সন্মান দিব পাৰে। অপ্ৰিয় কিন্তু সঁচা কথা। কাৰণ বিচৰা নিজৰ হাৰ কেনেকৈ হয় আৰু বৰ সফলতাত কান্দি একো লাভ নাই। নিবিচৰাকৈ কাকো একো উপদেশ নিদিব, কাৰণ সেইবোৰ কথাৰ কোনো গুৰুত্ব নিদিয়ে। যদিও বা সেইখিনি কথা তেওঁৰ বাবে খুবেই প্ৰয়োজনীয়। চিন্তা নকৰিবা যে মানুহে তোমাক নুবুজে। চিন্তা তেতিয়াহে কৰিব লাগে যে তুমি তোমাক কিয় নুবুজা, তুমি তোমাক কিয় বুজিবলৈ চেষ্টা কৰা নাই। তুমি যেতিয়া নিজকে বুজি পাবা তেতিয়াহে আনে তোমাক বুজি পাব। শৰীৰৰ আঘাত ঔষধেৰে ভাল হ'ব পাৰে, কিন্তু মনৰ আঘাত কেতিয়াও ঔষধি থাকিব নোৱাৰে। জীৱনৰ প্ৰতিযোগিতাত তোমাক পেলাই আগবাঢ়ি যোৱাজনক কৈ দিয়া যে তেওঁ এটা মুহূৰ্তহে তোমাৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু তোমাৰ সাহসক কাঢ়িব কেতিয়াও নোৱাৰে। সেই ব্যক্তিজনক কেতিয়াও মিছা কথা নকবা, যিজনে তোমাৰ মিছাকো সঁচা বুলি ভাবিব আৰু বিশ্বাস। কাৰণ যিদিনা তেওঁৰ বিশ্বাস ভংগ হ'ব, সেইদিনাৰ পৰা তোমাক কোনেও কেতিয়াও বিশ্বাস নকৰে। ভৰসা তেওঁক কৰিবা যিজন ব্যক্তিয়ে তোমাৰ তিনিটা কথা বুজি পায়। হাঁহিৰ আঁৰত থকা দুখ, খঙৰ আঁৰত থকা মৰম আৰু মনে মনে থকা কাম। যেতিয়াই কাৰোবাৰ তোমাক ভাল নলগা হয়, তেতিয়া তোমাৰ প্ৰতিটো কামে তেওঁক ভুল বুলি ভাবে, ভুল বুলি কয় আৰু নিজকে সকলোতে শুদ্ধ বুলি দেখুৱায়। এজন মানুহৰ ভুল হ'ব পাৰে, কিন্তু প্ৰতিটো ভুলতে যে সেই মানুহজনেই থাকিব সেয়াওতো সম্ভৱ নহয়। তেওঁক যদি পাহৰিব বিচাৰা তেন্তে নিজকে সলনি কৰা আৰু এনেকৈ সলনি কৰা যেন তেওঁ তোমাক মনত পেলাবলৈ বাধ্য হয়।